হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। তো আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ। তো আমি আহিছোঁ চান্দুবি মেলালৈ। তো এইটো বাঁহৰ গেট সাজিছে, ইয়াৰ থলুৱা মানুহ যিবিলাক হয় সেইবিলাকে সাজিছে। তো ব'লক অকণমান চান্দুবি মেলা চাওঁ। তো এয়া হ'ল বিল, চান্দুবি বিল হয়। এইটো তাৰমানে এখন বহুত আগতে মানে এখন পাহাৰ আছিল। ভূমিকম্পৰ ফলত এইখন পাহাৰখন গোটেই একেবাৰে মাটিৰ তললৈকে গ'ল। তো তাৰপিছত আৰু ইয়াত পানী জমা হৈ গ'ল বহুত, সেইটো বহুত দ হয়। এয়া গোটেই বিলটো বহুত ডাঙৰ এৰিয়া হয় এইটো। ইয়াতে বহুতো পুৰণি গছ আছে, এইবিলাক বহুত পুৰণি গছ আছে। আৰু ইয়াতে নতুন এটা ৰাস্তা বনাই লৈছে ইয়াৰ থলুৱা মানুহবিলাকে। ইয়াত ফুৰিব বহুত মানুহ আহে। ইয়াতে মানে বহুত বেলেগ জেগাৰ পৰা মানুহ ঘূৰিবলৈ আহিছে। আৰু এয়া মেজি সাজিছে ইয়াতে, আৰু গধূলি হ'লে এই মেজিটো জ্বলাব এইটো, আৰু চাৰিওফালে ডান্স কৰিব। এয়া জুবিনদাৰ সোঁৱৰণত এয়া শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা। আৰু ইয়াতে বহুতো বাঁহৰে সজা, কাঠৰে সজা ইয়াবোৰ মুখা টাইপৰ বনাই থৈছে। মুখা মূৰ্তি টাইপৰ এনেকুৱাকৈ বনাই থৈছে। এইবোৰ গোটেই চাব পাৰে আপোনালোকেও। আহিব আপোনালোকেও এইবোৰ চাবলৈ, যদিহে আপোনালোকৰ হেঁপাহ আছে ল'ৰা ছোৱালী পৰিয়ালবৰ্গলৈ ইয়াতলৈ আহিব। আৰু ইয়াতে বহুতো ধৰণৰ খোৱা সামগ্ৰী পোৱা যায়। আৰু ইয়াতে এইফালে আছে বস্ত্ৰৰ কাৰণে দোকানবোৰ, আৰু এইখন হ'ল মঞ্চ। ইয়াতে বহুতো ধৰণৰ নৃত্য হয়, যেনেকৈ Parar bakarat kundong makara Hinyalkan de hua samakan de oa belta আৰু ইয়াতে থৈছে এইবোৰ মুখা, যিবোৰ সেই নাটক ভাওনাত কৰা হয়। আৰু এয়া গোটেইবোৰ মুখা এই জুপুৰি ঘৰটোৰ তলতে থৈছে, সজাই থৈছে এইবোৰ। আৰু সেইফালে আছে কিছুমান থলুৱা বাদ্যযন্ত্ৰ, যিবোৰ এই গান নৃত্য এইবিলাকত বজোৱা হয়। তো এয়া চাওক আপোনালোকে। এইটো এটা ঘৰ বনাইছে, আৰু এইটো ঘৰত যিবিলাক নিমন্ত্ৰিত অতিথি থাকে সেইবিলাকক বহোৱা হয় আৰু ইয়াতে ৰখা হয়। আৰু এয়া হ'ল খাদ্য মেলা, আমি ভিতৰত আহিছোঁ। ইয়াতে বহুতো ধৰণৰ খাদ্য পোৱা যায়। এয়া গাহৰি পোৰা, পলু পোৰা, আৰু ইয়াতে মাছ পোৰাও পোৱা যায়। ইয়াতে বহুতো ধৰণৰ খাদ্য পোৱা যায়, আপোনালোকে আহিব পাৰে ইয়াত থলুৱা খাদ্য জুতি ল'বলৈ। আৰু ইয়াতে আপং পোৱা যায়, এইবিলাক থলুৱা কিছুমান খুৰা। আৰু ইয়াতে সজাই থৈছে এইটো গাহৰিৰ যিটো মাথাটো হয়, সেইটো সজাই থৈছে। তো এইফালে এইবিলাক গোটেই দোকান, সেই খোৱা বস্তুৰে থলুৱা খাদ্য চব। আৰু সেইকেইখন দোকানত আপং আছে, আপং মানে সেই হেৰিটো গোটেই একেইখন দোকানত পোৱা যায়। আৰু এইবিলাক বটলত ভৰাই থৈছে। এয়া চাওঁতে গধূলিয়ে হ'ল, আৰু গোটেইবোৰ গোট খাইছে মেজিৰ ওচৰতে। আৰু এই অলপ সময় পিছতে তো মেজিটো জ্বলাবই। আৰু তো আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে। এইবিলাক শ মানুহ ইয়াতে গোট খাইছে, বহুত দূৰৰ
দূৰ দূৰণিৰ পৰা আহিছে এইবিলাক মানুহ অকল ইয়াৰ মেলা চাবলৈ আহিছে কিবা প্ৰব্লেম দিলে কিবা কাৰণত চাউণ্ডটো কিবা হ'ল আৰু মোকো নাপালোঁ আকৌ ইমান মানুহ নাছিল আৰু কেনেকৈ যাওঁ সুধিবলৈ তাতে আছিল ওলাই আহিছে তো এই ব্লগটো ইমানতে সামৰিছোঁ বন্ধুসকল তো বাই বাই আৰু ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু তো বাই বাই